নমস্কাৰ বন্ধুসকল job.info লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ টপিকটো হৈছে নাম্বাৰ সিৰিজ টাইপ অনুসৰি নাম্বাৰ সিৰিজৰ বহুত ধৰণৰ কোৱেশ্চন অহা দেখা যায় আৰু যদি আপোনালোকে ধৰিব পাৰে কোনটো টাইপ কোনটো সিৰিজ বা কোনটো লজিক ইউজ হৈছে কোৱেশ্চনটোত অতি কম সময়ৰ ভিতৰতে সেই কোৱেশ্চনটো আপোনালোকে কৰিব পাৰিব লগতে নাম্বাৰ সিৰিজৰ যদি আমি কম্পিটিটিভ এক্সামত ধৰো কমেও 5টা কোৱেশ্চন অহা দেখা যায় বিশেষকৈ আজি আমি আলোচনা কৰিম আসাম পুলিচ এসআই কনস্টেবল আৰু ৰেলৱে গ্ৰুপ ডি এক্সামৰ বিষয়ে লগতে আমি সলভ কৰিম আগতে আহি যোৱা নাম্বাৰ সিৰিজৰ কোৱেশ্চনবোৰ ভিডিওটো স্টাৰ্ট কৰাৰ আগতে job.info গিটালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ যাব এটা নটিফিকেশন আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰিব মানে ভিডিওটো মিছ নকৰে ভিডিওটো ভাল পালে লাইক কৰক কমেন্ট কৰক এণ্ড শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো বন্ধুসকল নাম্বাৰ সিৰিজৰ ফাৰ্স্ট টাইপটো হৈছে মৌলিক সংখ্যা সিৰিজ এতিয়া মৌলিক সংখ্যা কি যিসকলে পাহৰিছে তেওঁলোকৰ কাৰণে এনেকুৱা এটা স্বাভাৱিক সংখ্যা কেৱল দুটা পৃথক উৎপাদক আছে এক আৰু সেই সংখ্যাটো নিজেই তাকে কি বুলি কোৱা যায় মৌলিক সংখ্যা বুলি কোৱা যায় যেনে 2 3 5 7 11 13 17 19 23 29 31 37 41 43 ইত্যাদি তো মৌলিক সংখ্যা সিৰিজৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে 7 11 13 17 19 এন্ড দিয়া হৈ আছে কি কোৱেশ্চন মাৰ্ক তো এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি সংখ্যা হ'ব যদি আপোনালোকৰ মাইন্ডত মৌলিক সংখ্যাৰ আইডিয়াটো আছে আপোনালোকে সংখ্যাগিটা দেখিয়ে গম পাব যে এইটো মৌলিক সংখ্যা সিৰিজৰ এটা কোৱেশ্চন বুলি কোৱেশ্চনটো দিয়া হৈ আছে 7 এটো হৈছে মৌলিক সংখ্যা 11 13 17 19 এখিনিলৈকে তো মৌলিক সংখ্যাতে নেক্সট মৌলিক সংখ্যাটো কি হ'ব yes guys next to হ'ব 23 ওকে মানে 7 11 13 17 19 আৰু 19 ৰ পিছত কি মৌলিক সংখ্যা আহে 23 এবাৰ যদি আপোনালোকে প্যাটাৰ্নটো গম পায় সলভ কৰোতে বেছি সময় নালাগে সিধা অপচনটো সিলেক্ট কৰি নেক্সট কোৱেশ্চনটো যাব পাৰিব ওকে যেহেতুকে ৰেলৱে গ্ৰুপ ডি পৰীক্ষা আপোনালোকৰ সিবিটি হ'ব কম্পিউটাৰ বেসড হ'ব তাত আপোনালোকে সিধা অপচনটো সিলেক্ট কৰিলে হ'ব আৰু আসাম পুলিচ এসআই এণ্ড কনস্টেবলৰ কাৰণে আপোনালোকে এমআৰসি থাকিব তাত আপোনালোকে মাৰ্ক কৰি দিলে হৈ গল যোনটো অপচন শুদ্ধ হয় ওকে নেক্সট আমি আৰু এটা উদাহৰণ লৈ লৈছো নেক্সট এক্সাম্পলটো হৈছে 3 7 17 31 এণ্ড কোৱেশ্চন মাৰ্ক তো নেক্সটটো কি হ'ব পাৰে যেহেতুকে আমি মৌলিক সংখ্যা সিৰিজতে কাম কৰি আছো তেনেহলে আপোনালোকে নিশ্চয় গম পাইছে যে এটো মৌলিক সংখ্যা সিৰিজতে পৰিব কিন্তু যদি আপোনালোকে কোৱেশ্চন পেপাৰখন চাব তাত আপোনালোকে নিজেই গম পাব লাগিব যে এটো মৌলিক সংখ্যাৰ হয় নে বেলেগ কিবা ক্ৰম আমি যিবোৰ আগলৈ পাই যাম সেইবোৰৰ হয় হেতু আপোনালোকে কোৱেশ্চনটো দেখিয়ে গম পাব লাগিব কিন্তু যদি আপোনালোকে এই কোৱেশ্চনটো চাই আমি ওপৰত যোনটো কোৱেশ্চন পাইছিলো হেতুৰ দৰে নহয় ওপৰটোত ক্ৰমান্বয়ে দিয়া হৈ আছিল মৌলিক সংখ্যাবোৰ কিন্তু ইয়াতো দিয়া হৈ থকা নাই ইয়াত দিয়া হৈছে প্ৰথমে 3 তাৰ পিছত 7 যদি আমি কোৱেশ্চনটো চাও 3 আৰু 7 ৰ মাজত কি মৌলিক সংখ্যা আহিব পাৰে 5 ঠিক এনেদৰে আমি আগুৱাই যাও 7 and 17 ৰ মাজত কি মৌলিক সংখ্যা আহিব পাৰে হেতু হৈছে 11 and 13 ওপৰত দিয়া হৈ আছে 11 and 13 কিহৰ মাজত আছে 7 and 17 ৰ মাজত আছে 11 and 13 নেক্সট যদি আমি প্যাটাৰ্নটো চাও 17 and 31 ৰ মাজত কি মৌলিক সংখ্যা আহিব পাৰে হেতু হৈছে 19 23 and 29 ওকে মানে আমাৰ তো এই কোৱেশ্চনটোৰ কি প্যাটাৰ্ন ফলো কৰিছে আমি নিশ্চয় গম পাইছো ফাৰ্স্ট যদি আমি চাও 3 and 7 ইয়াৰ মাজত কেটা সংখ্যা এৰিলে মৌলিক সংখ্যা এটা এৰিছে yes and 7 and 17 ৰ মাজত কি আছিল 11 and 13 মানে ইয়াত দুটা সংখ্যা এৰিছে মৌলিক সংখ্যা নেক্সট যদি আমি চাও 17 and 31 ইয়াৰ মাজত কেটা এৰিলে তিনটা মৌলিক সংখ্যা এৰিছে তো নেক্সটটো কিমান এৰিব yes এটোত এৰিব চাৰিটা মৌলিক সংখ্যা তো চাৰিটা মৌলিক সংখ্যা এৰি যোনটো সংখ্যা হ'ব হেতুৱে হ'ব আমাৰ এনসাৰ তো 31 ৰ পৰা যদি আমি চাৰিটা মৌলিক সংখ্যা এৰু কি হ'ব কি মৌলিক সংখ্যা আমি এৰিব লাগিব 31 ৰ পিছত আমি পাম 37 তাৰ পিছত হৈছে 41 তাৰ পিছত 43 তিনটা এৰিলো নেক্সট আমাৰ হৈছে 47 হৈছে চাৰিটা তো 31 ৰ পৰা 4টা আইলে নেক্সট যোনটো মৌলিক সংখ্যা আহিব হেতু কিমান হ'ব
সেইটো হ'ব 53 তো আমাৰ এনসাৰটো হৈছে কিমান yes 53 হৈছে ইয়াৰ এই কোৱেশ্চনটোৰ এনসাৰ তো আমি প্যাটাৰ্নটো গম পালো 3 and 7 ৰ মাজত যোনটো মৌলিক সংখ্যা আছিল সেইটো এৰিলে মানে 5 মানে এটা এৰিলে 7 and 17 ৰ মাজত দুটা মৌলিক সংখ্যা এৰিলে 17 and 31 ৰ মাজত তিনটা মৌলিক সংখ্যা এৰিলে আৰু 13 ৰ পৰা আমি এটা প্যাটাৰ্নটো গম পালো যে 31 ৰ পৰা আমাক এটা মৌলিক সংখ্যা এৰিব লাগিব yes আমাৰ চাৰিটা মৌলিক সংখ্যা এৰিব লাগিব আৰু সেই চাৰিটা কি আছিল 37 41 43 47 আৰু তাৰ নেক্সট যোনটো মৌলিক সংখ্যা হ'ব সেইটোৱে হ'ব আমাৰ এনসাৰ আৰু সেই এনসাৰটো হৈছে 53 তো বন্ধুসকল যদি আপোনালোকৰ মৌলিক সংখ্যাৰ যোনটো কনসেপ্ট আছে সেইটো ক্লিয়াৰ নহয় কনফিউজনত থাকে যে কোনটো মৌলিক সংখ্যা হ'ব কোনটো নহব কোনটো এৰিম কোনটো নেৰিম তেনেহলে আপোনালোকৰ কোৱেশ্চন কৰোতে বহুত প্ৰবলেম পাব যদি কনসেপ্টটো ক্লিয়াৰ আছে তেন্তে অপচনটো দেখি আপোনালোকে গম পাব যে কোনটো এনসাৰ শুদ্ধ হয় কোনটো এনসাৰ ভুল ইয়াত মই কওঁতে বুজাওতে অলপ সময় লাগিব পাৰে কিন্তু যেতিয়া আপোনালোকে অপচন গিটা দেখিব তেতিয়া আপোনালোকে নিজে গম পাই যাব যে কোনটো এনসাৰ শুদ্ধ হয় যদি অপচন আমাৰ এই চাৰিটাই দিয়া হৈছিল বুলি ধৰক যে 41 43 47 43 তো আমি অপচনটো দেখোতে গম পাম যে 41 টো আমাৰ দুটা এৰিলে পাম আমি সংখ্যা এটো তিনটা 47 ত চাৰিটা হৈ গৈ কিন্তু আমাক কোনটো লাগে চাৰিটা এৰাৰ পিছত যোনটো মৌলিক সংখ্যা হ'ব সেইটোহে লাগে মানে আমি অপচনটো দেখিলে গম পাম যে 53 টো আমাৰ হৈছে শুদ্ধ এনসাৰ ওকে নেক্সট আমাৰ সিৰিজটো আহে গাইস যোগক্ৰম বা আমি কব পাৰো এডিশন সিৰিজ তো এডিশন সিৰিজৰ কোৱেশ্চনটো হৈছে 2 8 14 20 এন দিয়া হৈ আছে কোৱেশ্চন মাৰ্ক মানে এইখিনি জায়গাত কি বহিব যদি আমি চাও যোগক্ৰমত যদি যোগক্ৰমৰ কোৱেশ্চন আহে আপোনালোকৰ তেনেহলে চিনি পাব কেনেদৰে সেইটো হৈছে কোৱেশ্চনটোৰ সংখ্যাবোৰ যি সংখ্যা আপোনালোকক দিয়া হৈ থাকিব সেই সংখ্যাবোৰৰ মাজৰ যোনটো গেপছ আছে yes 2 and 8 ৰ মাজত যোনটো গেপছ আছে 8 and 14 ৰ মাজত যোনটো গেপছ আছে আপোনালোকে সেইটো চাব লাগিব সেইটো যদি ক্ৰমান্বয়ে বাঢ়ি গৈছে যেনেকৈ ইয়াত বাঢ়িছে 2 পিছত 8 8 ৰ পিছত 14 14 ৰ পিছত 20 20 পিছত যদি ক্ৰমান্বয়ে বাঢ়ি গৈছে এনেকুৱা নহয় যে প্ৰথমেটো আহিল 2 2 ৰ পিছত লগত গৈ আপোনালোকৰ পালেগৈ 40 40 পিছত লগত পালেগৈ 100 এনেকুৱা ধৰণৰ যদি নহয় যদি ক্ৰমান্বয়ে তাৰ ব্যৱধানটো তাৰ মাজৰ গেপছটো যদি ক্ৰমান্বয়ে বাঢ়ি গৈ আছে তেনেহলে গম পাব সেইটো হ'ব যোগক্ৰমৰ এটা কোৱেশ্চন বা আমি কব পাৰো যোগক্ৰম সিৰিজৰ এটা কোৱেশ্চন তো এই কোৱেশ্চনটোত আমি যদি চাও ইয়াৰ মাজৰ গেপছটো এটা নিৰ্দিষ্ট ক্ৰমত বাঢ়িছে ক্ৰমান্বয়ে বাঢ়ি গৈছে একেলগে বহুত বাঢ়ি যোৱা নাই একেলগে বহুত কমি যোৱা নাই এনেকুৱা কোৱেশ্চনটোত নাই হোৱা ওকে তো এটা আমি গম পালো যে এইটো হৈছে যোগক্ৰমৰ এটা কোৱেশ্চন তো এনে ধৰণে আপোনালোকে যেতিয়া কোৱেশ্চন পেপাৰখন চাব লগতে আপোনালোকে গম পাব লাগিব যে এই কোৱেশ্চনটো যোগক্ৰমৰ নে আমি আগতে পাই আহা মৌলিক সংখ্যাৰ ক্ৰম কোনটো আমি হেতু লগতে চাই আমি উলিয়াব লাগিব কাৰণ আপোনালোকৰ কম্পিটিটিভ এক্সামত হাতত কম সময় থাকে 1 সেকেন্ড বা 2 সেকেন্ডতে আপোনালোকে এটা কোৱেশ্চনৰ এনসাৰ দিব লাগিব তেতিয়াহে আপোনালোকে বেলেগ কোৱেশ্চন কৰিবলৈ কাৰণে টাইম পাব তো এই কোৱেশ্চনটো যদি আমি চাও 2 and 8 ৰ মাজত যদি আমি ইয়াৰ গেপছটো উলিয়াও কিমান পাম yes ইয়াত পাম আমি 6 2 লগত যদি আমি 6 প্লাস কৰো তেনেহলে আমি পাম 8 ঠিক তেনেদৰে 8 ৰ লগত যদি আমি 6 প্লাস কৰো আমি কিমান পাম 14 14 ৰ লগত যদি আমি 6 প্লাস কৰো আমি পাম 20 তো আমি প্যাটাৰ্নটো আমি লগতে গম পাই গলো যে ইয়াত তিনিবাৰ যদি একেটা প্যাটাৰ্নকে ফলো হৈছে তেনেহলে গম পাম যে ইয়াৰ প্যাটাৰ্নটো কি 6 প্লাস কৰি দিলেই আমি আমাৰ এনসাৰটো পাম তো 20 লগত যদি আমি 6 প্লাস কৰি দিও আমাৰ এনসাৰটো আহিব কিমান yes guys ইয়াৰ এনসাৰটো হ'ব 26 তো 26 হৈছে আমাৰ ইয়াৰ এনসাৰ প্ৰথম কোৱেশ্চনটোৰ নেক্সট আমি আৰু এটা কোৱেশ্চন লৈ লৈছো ভালদৰে বুজিবলৈ কাৰণে কোৱেশ্চনটো হৈছে 8 17 30 47 68 এণ্ড কোৱেশ্চন মাৰ্ক তো যদি আমি এই কোৱেশ্চনটো চাও 8 8 ৰ পিছত 17 17 ৰ পিছত 30 মানে ক্ৰমান্বয়ে আমাৰ ইয়াটো হেতুৱে ফলো হৈছে মানে আমি গম পালো এটো হৈছে এডিশন সিৰিজৰ বা আমি কব পাৰো যোগ সিৰিজৰ এটা কোৱেশ্চন তো যদি আমি ওপৰত কৰা দৰে ইয়াৰ মাজৰ গেপছটো উলিয়াই লওঁ 17 and 8 ৰ মাজত গেপছটো যদি উলিয়াই লওঁ আমি কিমান পালো 9 পালো 30 ৰ পৰা 17 ৰ মাজৰ গেপছটো উলিয়াই ললে আমি কিমান পালো 13 পালো 47 ৰ পৰা 30 মাজৰ যদি গেপছটো উলিয়াই লওঁ আমি কিমান পালো 17 পালো 68 ৰ পৰা যদি আমি 47 ৰ মাজৰ গেপছটো উলিয়াই লওঁ কিমান পালো 21 পালো তো ইয়াত যদি আমি প্যাটাৰ্নটো চাও কি হৈছে যোনটো মাজৰ গেপছ আছে হেতু ক্ৰমান্বয়ে বাঢ়ি গৈছে কিন্তু কেনেকৈ বাঢ়িছে হেতু যদি আমি চাও 17 and 8 ৰ মাজৰ গেপছটো কিমান আছে 9 আছে 30 পৰা 17 ৰ মাজৰ গেপছ আছে কিমান 13 আছে
তো 9 and 13 মাজৰ গেপছ কিমান আছে yes কিমান আছে 4 আছে ঠিক তেনেদৰে ইয়া আগতো হেতু ফলো কৰিছে না আমি হেতু চাই লওঁ এবাৰ কনফাৰ্মেশনৰ কাৰণে নেক্সট আমি লগতে গৈ কি কৰিব পাৰিম এনসাৰটো কৰিব পাৰিম এইখিনি আমি কনফাৰ্ম কৰা দৰকাৰ নাই প্ৰথম যদি দুবাৰ তিনিবাৰ লৈকে সেই একেটা প্যাটাৰ্নকে ফলো কৰিছে তেনেহলে আমি সিধা সিধি গৈ এনসাৰটো অপচনত গৈ চাব পাৰিম আৰু কোনটো অপচন শুদ্ধ হয় হেতুতে আমি টিক মাৰ্ক মাৰি দিব পাৰিম ওকে তো যদি আমি চাওঁ নট যদি আমি 4 প্লাস কৰো আমি পালো 13 তো 13 ৰ লগত যদি 4 প্লাস কৰো আমি কিমান পালো 17 মানে আমাৰ যোনটো প্যাটাৰ্ন আছে হেতু ফলো কৰা গৈছে তো যদি আমি চাওঁ আৰু এবাৰ কনফাৰ্মেশনৰ কাৰণে চাই লওঁ আপোনালোকে এক্সামত কনফাৰ্মেশন ইমান কৰি থকা দৰকাৰ নাই মই বুজাই আছো কাৰণে আপোনালোকক কনফাৰ্মেশনৰ কাৰণে আকৌ এবাৰ কৈ দিছো ওকে তো 17 ৰ লগত যদি আমি 4 প্লাস কৰো আমি কিমান পালো 21 পালো নেক্সট আমাৰ ব্যৱধানটো কিমান আহিব নেক্সট গেপছটো কিমান আহিব 21 ৰ লগত যদি আমি 4 প্লাস কৰি দিও তেনেহলে যোনটো গেপছ আহিব সেইটোৱে হ'ব আমাৰ এনসাৰৰ অপচনটো তো যদি আমি চাওঁ 21 প্লাস 4 কৰো যদি আমি প্লাস 4 কৰিলে আমি পালো 25 তো 25 ক আমি কি কৰিম 8 ৰ লগত প্লাস কৰি দিলে আমাৰ যোনটো অপচন থাকিব যোনটো এনসাৰ থাকিব সেইটো আমি পাই যাম এনসাৰটো হ'ব 93 ওকে ঠিক তেনেদৰে আৰু এটা আমাৰ সিৰিজ থাকে যোনটো কোৱেশ্চন আমাৰ আহি থাকে সেইটো হৈছে পূৰণ ক্ৰম 12 36 144 এন কোৱেশ্চন মাৰ্ক তো আমি এটো উলিয়াব লাগে তো পূৰণৰ ক্ৰমত আমি যদি চাওঁ তো বন্ধুসকল পূৰণ ক্ৰম যোনটো আমাৰ পূৰণৰ সিৰিজ আছে সেইটো আমি কেনেদৰে চিনি পাম সেইটো হৈছে যদি দুটা সংখ্যাৰ মাজৰ গেপছ অধিক পৰিমাণে বাঢ়ি যায় মানে ইয়াত দিয়া হৈছে কোৱেশ্চনটো চাওক 6 12 লগত বাঢ়ি গল কিমান 36 36 ৰ পৰা লগত বাঢ়ি গল 144 36 ৰ পৰা লগত বাঢ়ি গৈ কিমান পালে গৈ 144 ধৰণৰ যদি কোৱেশ্চন আহে আমি গম পাম যে হেতু হৈছে পূৰণ ক্ৰম তো 6 ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 12 পাম yes 2 মাল্টিপ্লাই যদি আমি কৰো তেনেহলে পাম আমি 12 তো 12 ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 36 পাম yes 3 যদি আমি মাল্টিপ্লাই কৰো তেনেহলে কিমান পাম 36 36 ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 144 পাম yes 4 যদি আমি মাল্টিপ্লাই কৰো 144 পাম তো আমি প্যাটাৰ্নটো গম পালো প্ৰথমতে আমাৰ কিমান মাল্টিপ্লাই কৰিলে 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত নেক্সট টু কিমান আহিব আমাৰ 5 যদি আমি মাল্টিপ্লাই কৰো তেনেহলে আমি পাই যাম আমাৰ এনসাৰটো অপচন আপোনালোকে চাই প্লে এনসাৰটো দিব পাৰিব এইখিনি আইডিয়াটো আপোনালোকে যদি প্ৰেক্টিস কৰে তেনেহলে এবাৰ অপচনটো দেখিলে গম পাই যাব কোনটো এনসাৰ হ'ব তো আমি পাম এনসাৰ 720 তো আমাৰ এনসাৰটো হৈছে 720 বন্ধুসকল নম্বৰ সিৰিজৰ সেকেন্ড পাৰ্টত আমি আলোচনা কৰিম আৰু প্যাটাৰ্ন কোৱেশ্চনৰ বিষয়ে আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই আজিলৈ ইমানেই বাই জয় আই অসম